বুৱানী বুৱানী কাম কৰিছ না পাগতে শুই আছ কাঁহী বাতি কেইটামান আছিল আকৌ তাকে ধুচোন এটা কথা পাতওঁ ইমান দিন নাই হোৱা আছিলে যে ক যাতকৈ সময় নাপাওঁ আজিকালি আজি আহলং নহয় কথাকে পাতওঁ আজি কিবা ঝগৰ লগালে হপায় দেই তাকে ক'ব আহিছ তই ক আজি যে কি যে কৰিলং নক'ব লগা কাম কৰিলং কি কৰিলেনো তই যে নোহোৱা কামবোৰ কৰি ফুৰ দেই আজি গাখীৰখিনি গৰম কৰোঁ বুলি যে পাতলং নহয় পাতিচং ওপৰত ইমান ধুনীয়া প্লেট এখন দি দিলং নহয় কালি হৰেক মালৰ পৰা লচলং আকৌ সেইখন ঢাকনাখন মাৰলং আৰু বাহিৰত ওলাই যালং যাতকৈ পাহৰি থাকলং গাখীৰ যে পাতিচং বুলি তাৰপৰা ন জুইটো জ্বলিয়ে আছে কি হ'ল তাৰপৰা জ্বলি জাল বুৱানী কি যে কবে আৰু জুইকা ডাঙৰকৈ জ্বলি জাল নহয় বাখুৰি জুই যে তাৰপৰা গোটেই প্লেটখন গোটেইখন গুলি থাকল নহয় গুলি চুমান হৈ থাকল তাৰপৰা গাখীৰতে পুৰিয়ে থাকল নহয় বাহিৰৰ পৰা আহিছোন চাচোন ঢাকনাখন নাহাইচোন কক জাল বাৰকৈ গাখীৰখিনি চাচোন দেখিছোঁ নহয় কিবা গোলাপ ফুল নিচিনা এপাহ পুৰি আছে নহয় গাখীৰতে মই ভাবলং ক'ৰ পৰানো আহল গোলাপ ফুল পা বাৰকৈ চাচোন নাই চিনিকে নেপাওঁ আদা কি হ'ল তাৰপৰা যাতকৈ জ্বলি থাকল না গাখীৰখিনি আদা ক'ৰপৰা হ'লানো ফুলপা দেউতা খেপাই থৈছিলে হপায় শুপল সেই প্লেটখনে গুলি চুমান হৈছিল তাৰপৰা টুপুককৈ গাখীৰতে পুৰল আকৌ গোলাপ ফুল পা নিচিনা দেখিলং যে দামী প্লেট নহৈছিল আকৌ হৰেক মালৰ পৰা লোৱা যে জাতি কি পাতল আছিল আকৌ সেইকাৰণে গুলি সেনেকা হৈ থৈ দিল আদা তাৰপৰা কি কোলেনো গাখীৰখিনি কি কৰিবিনো প্লাষ্টিক লগা গাখীৰখিনি কেনেকৈ খাবেনো পেলাই দিলং ঢাপটোতে পেলাই দিলং গোটেইখিনি গাখীৰ এনেকুৱা বেয়া লাগল নহয় ল'ৰাটোৱে খাব বুলি উতলাইছিলং আকৌ জুইকা বাউকি জ্বলি আছিলো নহয় এই প্লেটখন দিহে গণ্ডগোল লাগল আকৌ পেলাই দিলং গোটেই গাখীৰখিনি বাউ কৰিলে সেইখিনি খোৱাহেঁতেন বা কি হ'লহেঁতেন পেটত আকৌ ডাক্তৰো নাহায় এনেকুৱা দিনত বাউৱে হ'লে পেলাই দিলে আজিৰ পৰা বাউকে উতলাবি দেই গাখীৰ গৰম কৰিলে ওচৰতে বহি থাকপে